এই হ'ব দিয়া মোৰ পেচেণ্ট আহিছে হা ফোনটো ৰাখিছে হয় আহক বহকচোন কওকচোন তেতিয়া মই আপোনাক কিদৰে সহায় কৰিব পাৰোঁ তাৰ আগত পুৰা আপুনি চশমাযোৰ খুলি লওক খুৰা মইতো চকু বিভাগৰ ডক্তৰ নহয় নহয় আজি কেইদিনমানৰ পৰা দাঁতৰ বিষটো কালিৰ পৰা একেবাৰে বেছি বিষাই আছে হয় নেকি তেতিয়াহ'লে আপুনি মোক ফাৰ্ষ্টৰ পৰা কওকচোন আপোনাৰ ফাৰ্ষ্ট বিষ কেতিয়াৰ পৰা হৈছিলে ফাৰ্ষ্ট বিষ মানে মোৰ 1947 ছাৰ আপুনি সেইটো নহয় আপোনাৰ বেমাৰটো কেতিয়াৰ পৰা হৈছে আপুনি সেইটো কওক এনেই মানে বেমাৰটো বহুত দিনৰ পৰাই হৈ আছিলে হ'লেও কালি খুৰা আপুনি মুখখন মেলি দিয়কচোন মই চাওঁ খুৰা আপোনাৰ দাঁততো শিপা গজি গৈছে এতিয়া পিছে আপোনাৰ দাঁতটো উঘলি দিব লাগিব না মোৰ এইবিলাক বৰ ভয় লাগে মই একেবাৰে কৰিব নোৱাৰো বা না মোৰ বৰ ভয় লাগে এইবিলাক কৰিবলৈ না খুৰা আপুনি অকণো টেনশ্যন নল'ব আপুনি অকণো ভয় কৰিবলগীয়া কথা নাই আপোনাক আমি বেজি দি ল'ম আপুনি অকণো কষ্ট নাপায় একদম ভয় নকৰিব আপুনি নিশ্চিন্তমান থাকিব মোৰ এইবিলাক কৰিবলৈ বৰ ভয় লাগে উপায় বেলেগ কিবা উপায় আছে যদি তাকে দে খুৰা তেন্তে আপোনাক মই এটা ঔষধ দিওঁ আপুনি খাই দিয়ক ভয়টো অলপ কম পাব আপুনি ইয়াৰ দুঘোটমান খাই দিয়ক ভয়টো কমি যাব অলপ ভয়টো কমিছেনে খুৰা আপোনাৰ অলপ কমিছে উপায় আৰু অলপ দে লওক খুৰা ছাৰ এতিয়াতো আপোনাৰ একদম ভয়টো কমি গৈছে যে মই দাঁতটো উঘলিব পাৰোঁ